हेलो फ्रेंड्स, मोर प्रथम ब्लॉग भिडिओ सकलोके स्वागतम जनाइছোঁ। टाइटेल और थाम्बनेल देखि हयतो गम पाइछे चागे एटु मोर प्रथम ब्लॉग भिडिओ और मोर नाम चरण हय। मोर घर गोलाघाट जिलार मेरापानीत हय और आज आमी आहि आछो एजन सबस्क्राइबाৰৰ घरলৈ। भिडिओটো शेषলৈके चाब और एटा रिक्वेस्ट करिছোঁ, जदि आमार चेनेलটো नतुनকৈ आहिছে सबस्क्राइब करि যাব और लाइक एटा करि দিব भिडिओটো। सबस्क्राइबाৰৰ ঘৰলৈ যাম কাৰণে মই লগৰটোক মাতি দিলোঁ আৰু সি আহি পালেহি। বৰ্তমান আগতে ব্লগ ভিডিঅ' বনোৱা নাই, প্ৰথম ভইচ অভাৰো কৰিছোঁ। ভিডিঅ'টো লাইক এটা মাৰি কমেণ্ট এটা কৰি দিব, কেনেকুৱা হৈছে জনাব। আমি আহি আছোঁ মেৰাপানীৰ পৰা গোলাঘাটৰ দিশে। আমি গোলাঘাটত সোমাম, তাৰপিছত আকৌ বেলেগ যাব লাগিব। ৰাস্তাটো মানে ইমানেই ধুনীয়া হ'ব, স্পীড ব্ৰেকাৰ এটাও নাই, না গাড়ী মটৰ না গৰু ছাগলী একো টেনশ্যনে নাই। ইমান স্পীড যায় মন যায় যাব পাৰিব। এয়া আমি গৰঙা পালোহি। মানুহবোৰে প্ৰায় ঘূৰি ঘূৰি চাইছে, মোবাইলটো ৰেকৰ্ড কৰি অহাটো দেখি ভাবিছে কোন ইউটিউবাৰ আহিলে। আমাৰ আগৰ মেজিকখনত গৈ থকা ল'ৰাটোৱে আমাৰ কেমেৰাটো দেখি হাই দিছে। বাকী যি কি নহওক, হাই দিলত কিবা এটা ভাল লাগিছে। Bagikan itu saya ini ya saya bawa tapi memang saya pasang ini saya tuh lupa kan saya. Ya mungkin forwarding flyover battery dia kamera hotel style हो जाएगा हल्के कंडक्शन निकला इसलिए है फोटो क्लियर फोल्डर खोले तो वो इमेज दिया है।
গোলাঘাটত আহি ৰখিলোঁ, যিহেতু মিঠাই নিব লাগিব। মিঠাই ল'লোঁ আৰু বৰ্তমান আহি আছোঁ। ইয়াৰ পৰা দূৰ আছে প্ৰায় 10 কিলোমিটাৰমান। ভিডিঅ'টো বেছি দীঘল হৈ যাব, সেইকাৰণে মই ক্লিপবোৰ অলপ স্পীডটো বঢ়াই দিছোঁ। এতিয়া এটা সমস্যা হ'ল, আমি ইয়াতকৈ আগতে চিনি পোৱা নাই। সেইবাবে বহুতে লোকেশ্যনটো পঠিয়াইছে, তাৰপিছত আকৌ আহি গৈছে। মেৰাপানীৰ পৰা আমি ইয়ালৈকে আহি গ'লোঁ। দলঙৰ কাষত থকা ঘৰটোলৈকে আহি গৈছোঁ।